ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্ন নং 2ত দিয়া প্ৰশ্নটো হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াত 4টা শব্দ দিয়া হৈছে আৰু সেই শব্দকেইটাৰ আমি বিপৰীত শব্দ অৰ্থাৎ অপজিট ৱৰ্ড লিখিব লাগে। এতিয়া আহাচোন আমি শব্দকেইটা চাই লওঁ। প্ৰথমটো শব্দ দিয়া হৈছে পূব। পূব শব্দটোৰ বিপৰীত শব্দ কি হ'ব তোমালোকে জানানে? পূব শব্দটোৰ বিপৰীত শব্দ হ'ব পশ্চিম। পূব মানে হৈছে ইষ্ট আৰু পশ্চিম মানে হৈছে ৱেষ্ট। দ্বিতীয়টো শব্দ দিয়া হৈছে সফল। সফল মানে হৈছে ছাকচেছ আৰু এই সফল শব্দটোৰ বিপৰীত শব্দ হ'ব বিফল। বিফল মানে হৈছে আনছাকচেছফুল অৰ্থাৎ সফল নোহোৱা, ছাকচেছ নোহোৱা। গতিকে সফল শব্দটোৰ আমি বিপৰীত শব্দ লিখিব লাগিব বিফল। ইয়াৰ পিছৰটো শব্দ দিয়া হৈছে ইচ্ছা। ইচ্ছা মানে হৈছে কোনো এটা কাম কৰিবলৈ আগ্ৰহ থকা, ইচ্ছা বা আগ্ৰহ। আৰু এই ইচ্ছা শব্দটোৰ বিপৰীত শব্দ হ'ব অনিচ্ছা অৰ্থাৎ আগ্ৰহ নথকা। একেবাৰে শেষৰ শব্দটো দিয়া হৈছে পোহৰ আৰু এই পোহৰ শব্দটোৰ বিপৰীত অৰ্থ হ'ব আন্ধাৰ। গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহাচোন আমি শব্দকেইটা আকৌ এবাৰ চাই লওঁ। পূব, পশ্চিম, সফল, বিফল, ইচ্ছা, অনিচ্ছা, পোহৰ, আন্ধাৰ। এই বিপৰীত শব্দ অৰ্থকেইটা তোমালোকে নিজৰ বহীত লিখি ল'বা আৰু মনত ৰাখিবলৈ যত্ন কৰিবা।